নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত এটা মেকআপৰ সৰু ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে বিভিন্ন ধৰণৰ মেকআপৰ কথা শুনিছে, যে বিয়াৰ মেকআপ, জোৰোণৰ মেকআপ, বাৰ্থডে মেকআপ, নবোৱাৰীৰ মেকআপ। কিন্তু মোৰ হাতত এটা ইউনিক মেকআপ আছে, সেইটোৰ কথা কিন্তু মই আজিলৈকে কোনো শ্বেয়াৰ কৰা শুনা নাইকিয়া, আৰু সেইটোৱে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু সেই ইউনিক মেকআপটোৰ নাম হ'ল মাইয়াত কা মেকআপ, মানে দুখৰ মুহূৰ্তৰ মেকআপ। যিহেতু আজি যোনটো মই মেকআপ কৰি দেখুৱাম আপোনালোকক, সেইটো আপোনাৰ পাৰ্টি মেকআপ নহয়, মাইয়াত কা মেকআপ বুলি কয়, মানে মৃতকৰ খবৰ ল'বলৈ যোৱাৰ মেকআপ। গতিকে বহুত মাইনুটলি মেকআপটো কৰিব লাগিব। ইয়াত আপোনাৰ কাজলৰ গুৰুত্বটো বহুত বেছি হ'ব, কাৰণ যিহেতু আমি গৈ পেলাই দেখোঁ যে যেতিয়া কোনোবা মানুহৰ মৃত্যু হয়, ঘৰৰ মানুহখিনিতো অলৰেডি কান্দিয়ে থাকে, কিন্তু খবৰ ল'বলৈ যোৱা অকণমান দূৰৰ সম্পৰ্কীয় মানুহবিলাকৰ সহজে চকু পানী নোলায়, হয়নে? গতিকে এনেকুৱা ক্ষেত্ৰত যেতিয়া চবেই কান্দি থাকে আৰু যদি আপুনি নাকানে, নিশ্চয় আপোনাৰ বেয়া লাগে, হয় নাই? কিছুমানে বাৰু এনেই মুখখন এনেকৈ থাকি চকুটোত এনেকৈ কৰা নিচিনা কৰে আৰু যেন কান্দিছে, কিন্তু তেওঁলোকেতো সঁচাকৈ নাকান্দে ন। গতিকে এনেকুৱা ক্ষেত্ৰত যাতে আপুনি লাজ পাবলগীয়া বা যিকোনো ধৰণৰ উপছ মমেণ্টৰ মানে সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে মই আজি মেকআপটো কৰি দেখুৱাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব। মই মুখখন ধুনীয়াকৈ ধুই অহাৰ পিছত এতিয়া মই মইশ্চাৰাইজাৰ দি ধুনীয়াকৈ মুখখন অকণমান মালিচ কৰিম। যিহেতু আপোনালোকে জানে মই কোনো ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰোঁ, গতিকে মোৰ মইশ্চাৰাইজাৰ, মোৰ ছোৱালীজনীৰ এইটো বেবী লোচন, এইবোৰ দিয়ে মই মুখত লওঁ আৰু তাৰ ওপৰতে অলপ পাউডাৰ সানি লওঁ। মোৰ সেইখিনিয়ে মেকআপ, কিন্তু আজি মই যিহেতু এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ, আপোনালোকৰ কাৰণে কষ্ট কৰি মই অকণমান মেকআপ কৰিম। আৰু এতিয়া মই ধুনীয়াকৈ অকণমান আপোনালোকে ল'ব, 1 টিপমান, শেষেই হ'ল নেকি, মুখত লৈছোঁ, অকণমান মুখত এনেকৈ সানি ল'ব ঠিককৈ। আপোনালোকে তলৰ পৰা এনেকৈ ওপৰলৈ এনেকৈ ঘঁহিব। মোৰনো কি আৰু, ঘঁহিলেই হ'ল আৰু, যিহেতু মই যেনেকৈ তেনেকৈ ঘঁহিব পাৰোঁ, আপোনালোকে তলৰ পৰা ওপৰ পৰ্চনত এনেকৈ ঘঁহিব, তেতিয়া গালখন ওলমি নাহে আৰু। এইটো মানে মোৰ ছোৱালীৰ মেকআপ কিট হয়, তাইক কিনি দিছিলোঁ। এইটো কোনো ব্ৰেণ্ড নহয়, কিন্তু গোন্ধটো আকৌ বৰ ধুনীয়া। বহুত কিবা কিবি আছে ইয়াত, চাওকচোন। এয়া এনেকৈ দিলে মেকআপৰ চকুত লগোৱা, এইবিলাক গালত লগোৱা, তলৰ পিনে আকৌ আপোনাৰ এই কিবা কিবি আছে, লিপষ্টিকো আছে। মই দেখুৱাম বাৰু আপোনালোক, ষ্টেপ বাই ষ্টেপ দেখুৱাই থাকিম। অলৰেডি মই মইশ্চাৰাইজাৰ ল'লোৱেই। এতিয়া মই আপোনাৰ ইয়াতে ব্ৰাউন কালাৰৰ যোনটো কালাৰ আছে, সেইটো চকুৰ তলত অকণমান ল'ম। মই দেখুৱাই আছোঁ আপোনালোকক। আৰু অকণমান বেছিকৈ ল'ম। আৰু সেই কালাৰটো আপোনালোকে মন কৰিব, একদম বোৱাই আনি পেলাই, গালৰ পৰা এনেকৈ বোৱাই একে ইয়াৰ তলৰ ওঠৰলৈকে আনিম মই কালাৰ। আপোনালোকে চাই থাকিব। ব্ৰাউন কালাৰৰ শ্বেডৰটো লোৱাৰ পিছত আপোনালোকে কাজলটো ল'ব লাগিব। এইটো কাজল মই ইউজ কৰোঁ, মানে মোৰ ছোৱালীয়ে ইউজ কৰে আৰু লগতে ময়ো কৰি দিওঁ তাইৰ লগতে। কাজলটো অকণমান বহুত মানে অলপ বেছিকৈ ল'ব লাগে হাঁ। ইয়াৰ মানে মই মহত্বটো আপোনালোকক বুজাই দিম। কাজলটো মানে এনেকৈ ল'ব নহয়, যাতে মানে অকণমান পানী লাগিলে একে বৈ আহি ইয়াৰ পায়হি। এইটো মোৰ হৈ গৈছে এটা চকুত কাজল, আৰু এইটোত দেখুৱাই আছোঁ আপোনালোকক। ঘঁহি থাকিব আৰু অকণমান হাতেৰে এনেকৈ তললৈ, এনেকৈ দুইফালে সমানকৈ অকণমান এনেকৈ বোৱাই আনিব হাঁ। আপোনালোকে ডেপ কৰিবলৈ সেই স্পঞ্জ এটা পায় নহয়, কিবা স্পঞ্জ এটা যে এনেকৈ ডেপ কৰে যে, সেইটো ল'ব। আৰু মোৰ যিহেতু এইবিলাক একো নাইকিয়া, মই আঙুলিৰে কৰিছোঁ। অকণমান এনেকৈ বোৱাই আনিব কাজলটো। কম হৈছে নেকি বাৰু? আৰু অকণমান লগাব লাগিব, ৰ'ব দেই। এনেকৈ, এতিয়া হৈছে। এনেকৈ বোৱাই আনি থাকিব, খুব এনেকৈ ঘঁহিবই। এই বস্তুখিনি এনেকৈ ক'লা হৈ যাব লাগিব, মানে এনেকুৱা লাগিব যাতে আপোনালোকে চকু পানী ওলাই আহিলে কাজল বৈ তললৈকে একদম ডিঙিলৈকে নিগৰি পৰিছে, তেনেকৈ ল'ব লাগিব। তেতিয়া মানে সঁচা অৰ্থত কান্দিছে যেন লাগিব। হৈছেনে বাৰু? অকণমান মোক কানাৰ নিচিনা লাগিছেনে মুখখন? এনেকৈ দিলে কানাৰ নিচিনা লাগিছে নাই? এনেকৈয়ে। গতিকে এই কাজলখিনি তললৈ এনেকৈ বোৱাই আনিব। যিমান পাৰে ক'লা কৰিবলৈ চেষ্টা কৰিব। মোৰ প্ৰায় হৈয়ে গৈছে। মই এতিয়া আপোনালোকক ফাইনেল লুকটো দেখুৱাম। আৰু এয়া মোৰ মেকআপ ৰেডি হৈ গ'ল। লাগিছেনে বাৰু মোক একেবাৰে হিয়া ঢুকাৰি কান্দি অহাৰ নিচিনা?
আপোনালোকে মই ব্যৱহাৰ কৰা এই মেকআপটো ইউজ কৰি চাবচোন মই মানে আপোনালোকক গেৰাণ্টি দিছোঁ এইটো মেকআপ যদি আপোনালোকে ইউজ কৰি যায় নহয় কেতিয়াও মানে আপোনালোকে উলটি আহি আফচোচ কৰিব নালাগে যে চবেই কান্দিলে মইহে কান্দিব নোৱাৰিলোঁ বুলি বুজিছেনে একদম মানে আপোনালোকে নিসংকোচে যাওক মানে আপোনালোকে মৃতকৰ খবৰ লৈ আহক আৰু কোনো মানে সংকোচে কৰিব নালাগে কোনো উপছ মমেণ্টৰ মানে আপোনালোকে মানে সন্মুখীন হ'ব নালাগে এই মেকআপটো ইউজ কৰিলে বহুত সুফল পাব যদি আপোনালোকে মোৰ মেকআপটো ইউজ কৰি সুফল পাইছে তেন্তে মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে আৰু যদি এনেকুৱা আৰু ধৰণৰ মেকআপৰ মানে আপোনালোকক টিপছ লাগে তেন্তে মোৰ চেনেল এটা আছে মমেডি বাইট উইথ ফাৰু বুলি ইউটিউবত সেইটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত থকাসকলে মোক ফ'ল' কৰি থ'ব ফাৰহিন আখতাৰ বুলি টিল দেন বাই